এই কৃষ্ণই চালা পইচাখিনি নিয়াৰ টাইমত লৈ গ'ল দিবা লাগে বুলি তাৰ এতিয়ালৈ মাথাত অলপো জ্ঞানে আহা নাই মানুহক বিপদৰ টাইমত সহায় কৰাৰ এহে পৰিণতি তাৰ এটা খবৰে লওঁ কি কৰে কি নকৰে মোৰ ইমাৰ্জেঞ্চি হৈছে দে ক হেল্ল' কিয় খবৰ পাতি নাই দেখোন আছো ৰবা পইচাটো লাগিছিল নহয় তাকেইতো ৰবা চলাৰ অসুবিধা হৈছে অলপ পইচাটো দিব লাগিছিল ৰবা মোৰো অলপ অসুবিধা হৈ আছে এইকেইদিন সোনকালে কিবা এটা কৰা আজিকালিৰ ভিতৰত মোক লাগে আৰু দিব পাৰিবা না ক দে তে বেচো চিনি পোৱা না আমাৰ ঘৰটো চিনি নাপাওঁ ৰ'বা এনেকৈ চক গেলি মই ৰাস্তাতে আছো দে হ'ব দে দে তে লাগব কিন্তু আজি দে আহিবাচোন কিবা এটা কৰিম দে ব্ৰ ইফালে আছোন কথা এটা সুধো ব্ৰ কোৱাছো কি এই কৃষ্ণহঁতৰ ঘৰটো কোনফালেনো এইফালে চিধাকে যাবা এইফালে কেই নম্বৰ ঘৰটোনো 4 নম্বৰ ঘৰটোৱে যোৱা থেংক ইউ ব্ৰ আও দিয়া পিছে ইবা আহিলাক না নাই এইটোৱে নেকি তোমাৰ ঘৰ আহা ব'লা বাহিৰতে বহ নেকি বনাইছো কোনবা লৈ আহিল কি দি চাহ দেও একোৱে নাই দেখোন চাহ খাবা দে চাহ খ দেয়াতে মই এতিয়া আহি থাকোঁ দে ৰ'বা পইচা অলপ লৈ যোৱা এতিয়া 5,000 আছিল লৈ যোৱা বাকীখিনি দি আছো দে লাহে লাহে ঠিক আছে হ'ব দে বাকীখিনি অলপ সোনকালে দিয়াৰ চেষ্টা কৰিবা মোৰো অলপ চলাৰ অসুবিধা হৈ আছে মানে দেচোন যিমান পাৰোঁ চেষ্টা কৰিম চাইকেলখন দেখোন পামচাৰ হৈ আছে হয় দেখোন প্ৰব্লেমে হ'ল এতিয়া কি কৰা যায় টেনশ্যন ল'ব নালাগে দিয়া চাইকেলখন থ কালি আহি লৈ যাবা তুমি হ'ব দিয়া বাইকে থৈ হ'ব বোলা দে বলা পিছে ক'ত থা চাইকেলখন এইফালে থ চাইড কৰি আৰু যদি তুমি কালি চাইকেলখন ভালকৈ থৈ যোৱা মই হ'ব দিয়া টেনশ্যন ল'ব নালাগে তুমি কোনোবা এটা গাড়ী চাড়ী লৈ অহা মানুহ লাগ পালে ভাল আছিল চক লৈ যাব পাৰিলোঁ হয় ক'ত লৈ যাবা নো এই চকত যাম ৰ'বা মই চক লৈ গ'লো যাব পাৰিম নেকি পাৰবা দে যাবা ক'ত যাবা এই চাৰি ব'লা এতিয়া ৰাখি দিলে এইফালে যাম ৰ'বা এই ইয়াতে লগৰ এটাৰ লগত কাম আছে ৰ'বা অলপ দিয়া পিছে তে যাবা তে দে ব্ৰ দেখোন যোৱাকালি আহিছিলোঁ নহয় তাত যাব লগা যাৱাৰ এই বোলা এবেগে মোৰো গৰুকেইটা আনিব লগা আছে এইটোৱে ন ঘৰটো এইটো তো তুমি যাবা পিছে মই যাওঁ দে গৰুকেইটা লৈ আহোঁ দে ভাই দে মোৰ বাচন্তিখন দেখোনে ভাল কৰি আনিছি নে নাইবা আনছি দে ঠিকে আছে কৃষ্ণ
অ' দাদা ঘৰত নাই ৰ'বা। অ' হয় নেকি? বহাচোন। তুমিও বহা। হ'ব দিয়া। কৃষ্ণদা ক'ত লাগিছে? চকৰ ফালে ওলাই গৈছিল ৰ'বা। মোৰ মানে চাইকেলখন কালি বেয়া হৈ গৈছিল নহয়, থৈ গৈছিলোঁ, তাকে নিবৰ কাৰণে আহিলোঁ আৰু। ভাল কৰি থৈ দিছিলে। পিছে তোমাৰ নামটো কি? টিকলি। তোমাৰ নামটো কি? অ' বাকী খবৰ ভালনে? আছোঁ দিয়া। তুমি কিমান ক্লাছত পঢ়ি আছা? হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ। অঁ, তুমি? মই যোৱা বছৰত ডিগ্ৰী কমপ্লিট কৰিলোঁ। এনেকৈ কথা পাতি থকা কৃষ্ণই দেখা পালি কথাটো ভাল নহ'ব। আপিটো বেয়া লগা নাই, নাম্বাৰটো লৈ যাওঁ দে সুধি। মই আহোঁ দিয়া। অ' দিয়া পিছে। দিয়া পিছে আহি থাকোঁ দিয়া। অ' যাবা পিছে। বেয়া নোপোৱা যে তোমাৰ নাম্বাৰটো দিবা নেকি? লোৱা। সময় পালে মাজে মাজে কথা পাতিম দিয়া যদি পাৰা। হ'ব দিয়া। কোৱাচোন নম্বৰটো। 600। যাওঁ দিয়া পিছে, গধূলি এবাৰ কল কৰিম। আহি থাকোঁ দিয়া। যাবা পিছে ন? টিকলিহঁতৰ ফালে কালি অলপ ওলাই যাম। লগ পাব পাৰে, একবাৰ কলে কৰি সুধি চাওঁ আহিব পাৰে নে নৰে।कारनो ফোন আহিলে, আনকমন নাম্বাৰ দিম। হেল্ল' কোননো? অঁ, ময়ে দিয়া, অনুৰাগে কৈছোঁ। অ' তুমি নেকি? কোৱাচোন। তোমাৰ দাদা ঘৰত আছে নেকি? নাই, চকৰ ফালে ওলাই গৈছে। এটা কথা সুধোঁ, বেয়া পাবা নেকি? নাপাওঁ দিয়া, কোৱাচোন। অহাকালি তোমালোকৰ ফালে এবাৰ ওলাই যাম বুলি ভাবিছোঁ, আহিব পাৰিবা নেকি তুমি? দাদাই গম পালে কি হ'ব? চাওঁ দিয়াচোন তথাপিও। একো নহয় দিয়া, আহিবা, লগ পালে ভাল লাগিব। এতিয়া ৰাখোঁ দিয়া, বাই। অঁ, বাই। টিকলি আহেনে নাহিবা, এবাৰ কল কৰি সুধি চাওঁ। হেল্ল', অঁ তুমি আহিবানে? মই তোমালোকৰ মাথুৱাৰীৰ কাষতে ৰখি আছোঁ। অঁ, তুমি আহি আছা নেকি? আমাৰ ঘৰৰ ৰাস্তাটোলৈকে আহা, মই যাই আছোঁ। অঁ, মই যাই আছোঁ দে, আহা তুমি সোনকালে। ইমান লেতেৰা হয় গাড়ীখন, সদায় চাফা কৰোঁ, চাফা কৰি কিবা লাগি গৈছে একদম। দাদা দেখোন চোতালতে আছে, কেনেকে যাম মই? সিও তাতে ৰখি আছে। কেনেকৈ যাওঁ মই? প্ৰব্লেমেই হ'ল। এই মনে মনে যাওঁৱে নেকি? মনে মনে যাবই লাগিব, গুচি যাওঁৱে ৰ। চুপি চুপি যা। দেখা নাপালেই হ'ল আৰু। ব'লা ব'লা, আগলৈকে দাদা ঘৰতে ব'লা। আছে। অলপ আগত আহা। নতুন আলহী হিচাপে তোমাৰ লগত তাত সিদিনা লাল চাহ খুৱালা। অঁ, সিদিনা আমাৰ ঘৰত গাখীৰে নাছিল। ক'ক লাগি যাবা? এই অলপ আগত গেলি ব'লা। খোজকাঢ়ি খোজকাঢ়ি একো নহয়। উঠা নহ'লে চাইকেলত। দিয়া পিছে।
এই নামা 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 মাটিত ৰিং লাগি গৈছে দেখোন তোমাৰ ইমান ওজন তোমাৰ চাইকেলত স্পীডে নাই দেখোন বেয়া চাইকেলখন লৈছো তুমি কি ক'বা এইখনে মোৰ বাচন্তি তুমি কি জানিবা এতে বহু আহা এতে বহিবা নেকি তুমিও আৰু জাগা বিচাৰি নাপালা জোকে হ'ব দেখোন এতে মোক দিয়া মই খুলি দিম তোমাৰ কাৰণে বস্তু এটা আনিছিলো কি ৰবা দি আছো ধৰা এইটো লোৱা চকলেট 5 টকীয়া চকলেট খাওঁ লাগছি এইফালে নাখাওঁ বুলিও ক'লো ইমান মৰমত দিছিলো তুমি এনেকে ক'লা ইমান চিটিয়ে তুমি 5 টকীয়া চকলেট দুটা লৈছা হ'ব দে খোৱা একো নহয় গাড়ী থাকো বোলা দেৰি হ'ল। ব'লা মনু বোলে ভাবিছোঁ ঘৰত নাই নে কি মনু ক'তনো যায় এখানি টাইমত ঘৰতো নাই দেখোন ক'ত বা গেল ঘৰত নাথাকে এখানি সময়টো কি বা লাগে নিজে চাওঁ ৰ মই যাওঁ ৰ গধূলি বজাৰৰ পৰা কিবা অলপ লৈ আহোঁ তুমি যোৱা পিছে দে পিছে কৰিবা হ'ব দিয়া সুধিছিলোঁ তই এনে ওলাই গৈছিলোঁ এইফালে যা ঘৰত যা মনু ক'ত গৈছিলে সি মনুকো দেখা পালে এফালৰ পৰা মই গম নাপাওঁকে ধৰ কিবা চলি আছে নেকি নাই কথাষাৰ মনুক সুধিব লাগিব মই ৰ মনুক মাতি কথাষাৰ সুধোঁ ৰ নহ'লে বেয়া হ'ব কথাটো মনুৱে পানী লৈ আছে গিলাচ আচ্ছা বোলে আছো বস ভাটিবেলা ক'ত গৈছিলে তই তোৰ লগৰ যে অনুৰাগ সি লগ ধৰি লৈ গৈছিল ক'ত এই মাথুৱাৰীত দেখি কিয় গৈছিলি তই এনেই কি হয় সিটো যাব লগা সিয়ে লগ ধৰি লৈ গৈছিল সি লগ ধৰিলি দি যাব লাগে তই কিয় গৈছে তাৰ লগত এনেই মই গম নাপাওঁ তহঁতে ইমান দূৰ আগবাঢ়ি গৈছে ৰ তাক ফোন কৰি মই দি আছোঁ ৰ যাচোন তই এতিয়া যা মান সন্মান চেচ কৰি দিব এতিয়া হেল্ল' ক'ত আছা তই ঘৰতে আছো ৰ দেচোন ক কিয় ফোন কৰিলি হা ঘৰতে আছো দে কচোন ঘৰত আছা তই এইগিলা কি কৰি আছা ননচেন্স চালা তই বা কি ননচেঞ্চৰ কথা কি ক'লি নাটক কৰি আছ তই এইগিলা কি বা নাটক কৰি আছো মই কিবা নাটক কৰি আছ ভণ্টিৰ লগত এইগিলাখন কিয় ৰেডি কৰি আছা তই কি বা হেৰি কৰি আছো মই বুজি পোৱা নাই ৰ কি কৈছা কিবা কৰি আছ কি এইগিলা তোৰ লগত মেল আছে মোৰ কিবা পইচা মোৰ লগত আছে ভণ্টিৰ লগত কি মেল আছে তোৰ কি ভণ্টিৰ কথা কৈ আছা তই মই একো বুজি কি পোৱা বুজি নাই পোৱা নাই? ভণ্টিৰ লগত মই একো নাটক কৰিব যোৱা নাই নাটক কৰা নাই তই নাটক কৰি আছো ন তোৰ তাত মই পাবা লগা পইচা কালি যি আছে গোটাই দিয়ে তোৰ লগত কি নহয় তোৰ ভণ্টিৰ লগত কি তোৰ লগতো একো মেল নাই আৰু মোৰ হ'ব পইচা দিয়ে কালি কালি হিচাপ মই তোৰ লগত পিছত আলোচনা কৰি আছো হ'ব দে ফোন ৰাখ এতিয়া দে
চালা তাৰ ইমান সাহস বিপদৰ টাইমত মোৰ ভৰিত পৰিব আহে সি আজি মোৰ ওপৰত ইমান গৰম কথা ক'ব পৰা হ'ল ৰহ তাৰ ব্যৱস্থা মই লৈ আছোঁ সি মোক চিনিয়ে পোৱা নাই কোন মই চিনি পাবি ৰ বেটা মই ক'ম কৰো তাকো ইমান টকা দিবে আছো ক'ৰ পৰাই দেও কালি লাগে তাক পইচাটো এতিয়া কেনেকৈ মিলাম এতিয়া ই নহ'লে ভণ্টিৰ লগত এনেকৈ লাইন মাৰি থাকিব ময়ো চাই থাকিব নোৱাৰিম মাৰা মাৰি হ'ব পইচাটো যেনেকৈ নহয় তাক দিব লাগিব কিবা এটা কৰি হ'লেও নাই নাই কালি মই ভাব